বন্ধুসকল কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল ভিডিঅ'টো অলপ সময় দি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। জুনিয়াৰ লাভলি হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু গেলাক্সি হোটেল এণ্ড ৰেষ্টুৰেণ্টত যি নাৰী দেহ ব্যৱসায়ৰ ঘাটি আছিল, সেই নাৰীৰ দেহ ব্যৱসায়ৰ ঘাটিটো বহুত দিনৰ অন্তত কিন্তু উচ্ছেদ হ'ল। সেই নাৰী দেহ ব্যৱসায়ৰ ঘাটিটো কিন্তু ৰাইজে মিলি ভাঙি চুৰমাৰ কৰি পেলালে, উচ্ছেদ কৰি পেলালে। যিবিলাক যুৱ প্ৰজন্মই আগুৱাই যায় এই নাৰী দেহ ব্যৱসায়ৰ ঘাটিটো উচ্ছেদ কৰিছে, তেওঁলোকক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আগতে যুৱ প্ৰজন্মবিলাকক কি কৰিব লাগিছিল? আগতে মাটিৰ মালিক আৰু ৰেষ্টুৰেণ্টৰ মালিকক ঘেৰাও কৰি ৰছীৰে বান্ধি গছত ওলমাই ৰাখিব লাগিছিল। মাটিৰ মালিক আৰু ৰেষ্টুৰেণ্টৰ মালিকে কিন্তু এই নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত। এই নাৰী দেহ ব্যৱসায়টো তেওঁলোকে টকাৰ লোভত পৰি কৰি আছে। ছোৱালীবিলাকক টকাৰ বিনিময়ত এই নাৰী দেহ ব্যৱসায় কৰাই আছে। ছোৱালীবিলাকে কিন্তু এনে অহা নাই, কিছু টকাৰ লোভত পৰি ইয়াত আহিছে। ছোৱালীবিলাকক বিয়া পথত পৰিচালিত কৰাই আছে মাটিৰ মালিকৰ লগতে ৰেষ্টুৰেণ্টৰ মালিকে, আৰু ইয়াত জড়িত আছে ডাঙৰ ডাঙৰ মাতাব্বৰৰ লগতে কিছুমান এলা পেচা চামচাবিলাক জড়িত আছে। কিয়নো জানেনে? কলগাছিয়াত কিন্তু সাংবাদিকৰ লগতে কণ্টেণ্ট ক্ৰিয়েটৰৰ অভাৱ নাই, ইউটিউবাৰৰ অভাৱ নাই। তেওঁলোকে কিন্তু ইয়াৰ বিষয়ে আগতে গম পাইছিল। সেই কণ্টেণ্ট ক্ৰিয়েটৰৰ লগতে ইউটিউবাৰবিলাকে সাহস কৰি যোৱা নাই এই নাৰী দেহ ব্যৱসায়ৰ ঘাটিৰ লগতে মদৰ বিজনেছ, বাঙৰ বিজনেছ আৰু ড্ৰাগছৰ বিজনেছটো বন্ধ কৰিব পৰা নাই। কেৱল জুনিয়াৰ হোটেলত এই নাৰী দেহ ব্যৱসায় চলি থকা নাই। কলগাছিয়াৰ চুকে কৈ নাচাওঁ, কলগাছিয়াতো হোটেল ৰেষ্টুৰেণ্টত নাৰী দেহ ব্যৱসায় চলি আছে। সেই কলগাছিয়াৰ ইউটিউবাৰ বন্ধুসকলৰ লগতে সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ, আপোনালোকৰ যদি সন্মান আছে, সৎ আছে, তেনেহ'লে আপোনালোকে কলগাছিয়াৰ লগতে জুনিয়াৰ হোটেল ৰেষ্টুৰেণ্টত আপোনালোকে এবাৰ যাই ঘূৰি আহক। আপোনালোকে তাতো কিন্তু নাৰী দেহ ব্যৱসায়ৰ লগতে মদৰ বিজনেছ, বাঙৰ বিজনেছ পাব। আপোনালোকে সেইবিলাকক উৎখাত কৰক। আপোনালোকৰ যদি সৎ সাংবাদিক, সৎ কণ্টেণ্ট ক্ৰিয়েটৰ, সৎ ইউটিউবাৰ, তেনেহ'লে আপোনালোকে সেই ঘাটিবিলাক উৎখাত কৰক। নাৰী দেহ ব্যৱসায়টো কিন্তু ভাল কাম নোহোৱা হয়। এই ছোৱালীবিলাকক দুখী কৰিলেই নহ'ব। আগতে মাটিৰ মালিকৰ লগতে ৰেষ্টুৰেণ্টৰ মালিকক উচিত শাস্তি দিব লাগিব।